ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আশা কৰোঁ তোমালোকে সুস্থ আছা আৰু ভালে আছা। আজিৰ এই খণ্ডটিত আমি চতুৰ্থ শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ নং 2 সংখ্যাৰ ধাৰণাৰ বিষয়ে আলোচনা কৰিম। এই পাঠটিৰ জৰিয়তে তোমালোকে সংখ্যাৰ স্থান আৰু স্থানীয় মানৰ বিষয়ে ধাৰণা পাবা। ঠিক আছে, আমি আৰম্ভ কৰোঁ তেন্তে। আমি প্ৰথমে সংখ্যাৰ স্থানৰ বিষয়ে আলোচনা কৰিম। সংখ্যাৰ স্থান কাক কয় প্ৰথমে জানি লওঁ আহা। সংখ্যাৰ যিখিনি ঠাইত অংক এটা থাকে সেই ঠাইটোক অংকটোৰ স্থান বুলি কোৱা হয়। উদাহৰণস্বৰূপে ইয়াত এটা সংখ্যা দি আছে, চোৱা 5795। এই সংখ্যাটোৰ এই 5 অংকটো কোনটো স্থানত আছে? এককৰ স্থানত আছে। কোনটো স্থানত আছে? এককৰ স্থানত আছে। ঠিক একেদৰে এই 9 অংকটো দশকৰ স্থানত আছে। এই 7 অংকটো শতকৰ স্থানত আছে আৰু এই 5 অংকটো হাজাৰৰ স্থানত আছে। এতিয়া আমি মণিহলাৰ সহায়ত সংখ্যাৰ স্থানীয় মানৰ বিষয়ে আলোচনা কৰিম। ইয়াতে চোৱা মণিহলা দিয়া আছে আৰু এই হলাডালত কেইটা মণি ভৰোৱা আছে। কেইটা মণি ভৰোৱা আছে আমি চাওঁ আহা। 1 2 3 4। এককৰ হলাডালত আমি কেইটা মণি পালোঁ? 4টা মণি পালোঁ। অৰ্থাৎ 4ৰ স্থানীয় মান 4 একক। ইয়াতে কেইটা এক আছে? 1 2 3 4। আমি ইয়াক এনেদৰেও লিখিব পাৰোঁ, 4 পূৰণ 1 সমান 4। এই দশকৰ হলাডালত কেইটা মণি আছে চোৱা, 1 2 3 4 5 6। আমি কেইটা মণি পালোঁ? দশকৰ হলাডালত আমি 6টা মণি পালোঁ। অৰ্থাৎ 6ৰ স্থানীয় মান 6 দশক। ইয়াতে কেইটা 10 আছে? 1 2 3 4 5 6টা। আমি ইয়াক এনেদৰেও লিখিব পাৰোঁ, 6 পূৰণ 10 সমান 60। 6টা 10 মিলি কিমান হ'ব? 60। এতিয়া চোৱা শতকৰ হলাডালত কেইটা মণি আছে? 1 2 3। আমি শতকৰ হলাডালত কেইটা মণি পালোঁ? 3টা মণি পালোঁ। অৰ্থাৎ এই 3ৰ স্থানীয় মান 3 শতক। ইয়াতে এশ কেইটা আছে? 1 2 3। আমি ইয়াক এনেদৰেও লিখিব পাৰোঁ, 3 পূৰণ 100 সমান 300। ঠিক একেদৰে চোৱা হাজাৰৰ হলাডালত কেইটা মণি আছে? 1 2 3 4 5টা। কেইটা মণি পালোঁ আমি? 5টা মণি পালোঁ। অৰ্থাৎ 5ৰ স্থানীয় মান 5000। এতিয়া হাজাৰ কেইটা আছে চোৱা, 1 2 3 4 5। আমি ইয়াক এনেদৰেও লিখিব পাৰোঁ, 5 পূৰণ 1000 সমান 5000। 5টা 1000 মিলি কিমান হ'ব? 5000 হ'ব। আমি প্ৰতিডাল হলাত কেইটাকৈ মণি ভৰাইছিলোঁ মনত পেলোৱাচোন। আমি এককৰ হলাডালত 4টা মণি ভৰাইছিলোঁ, দশকৰ হলাডালত 6টা মণি ভৰাইছিলোঁ, শতকৰ হলাডালত 3টা মণি ভৰাইছিলোঁ আৰু হাজাৰৰ হলাডালত 5টা মণি ভৰাইছিলোঁ। এই মণিসমূহে এটা সংখ্যা গঠন কৰিছে। কি সংখ্যা গঠন কৰিছে চোৱাচোন? 5364। ঠিক আছে, ইয়াৰ পিছত কি আছে চাওঁ আহা। এতিয়া আমি তালিকাৰ সহায়ত সংখ্যাৰ স্থানীয় মানৰ বিষয়ে ধাৰণা কৰিম। এতিয়ালৈকে তোমালোকে মণিহলাৰ সহায়ত স্থানীয় মানৰ বিষয়ে ধাৰণা পালা। এতিয়া আমি তালিকাৰ সহায়ত স্থানীয় মানৰ বিষয়ে আলোচনা কৰিম। এই তালিকাত এটা সংখ্যা দিয়া আছে। কি সংখ্যা দিয়া আছে চোৱা? 5795। এই সংখ্যাটোত চোৱা এই 5 অংকটো কোনটো স্থানত আছে? এককৰ স্থানত আছে। তেতিয়াহ'লে ইয়াৰ স্থানীয় মান কিমান হ'ব? 5। ঠিক একেদৰে এই 9 অংকটো দশকৰ স্থানত আছে। ইয়াৰ স্থানীয় মান কিমান হ'ব? 90। ঠিক একেদৰে এই 7 অংকটো শতকৰ স্থানত আছে। ইয়াৰ স্থানীয় মান কিমান হ'ব? 700। আৰু এই 5 অংকটো হাজাৰৰ স্থানত আছে। ইয়াৰ স্থানীয় মান কিমান হ'ব? 5000। বুজিলা তোমালোকে? ছাত্ৰ ছাত্ৰীসকল, আজি আমি কি শিকিলোঁ?
সংখ্যাৰ স্থান আৰু স্থানীয় মানৰ বিষয়ে শিকিলোঁ। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজি ইয়াতে সামৰণি মাৰোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি সংখ্যাৰ বিষয়ে আৰু বিতংকৈ আলোচনা কৰিম। তেতিয়ালৈকে সুস্থ থাকিবা আৰু ভালে থাকিবা।